ঘৰলৈ আহিলোঁ আজি যিহেতু আমাৰ 26 জানুৱাৰী পেৰেড হ'ব। ছাৰহঁতৰ ঘৰ বিলাচীপাৰাত পৰা অলপ আহিব লাগে। ছাৰহঁতৰ ঘৰলৈ আহিলোঁ আৰু ধুনীয়াকৈ এসাঁজ খাম আজি ছাৰহঁতৰ ঘৰত। আপোনালোকক দেখাম কি কি হয় কি কি নাই। হাঁহৰ কথা নকবি, ধুনীয়াকৈ এয়া এইফালে হাঁহৰ মাংস ভালে আছে আৰু কিবা আন্দা চান্দা পিঁয়াজ ধুনীয়াকৈ এইফালে জুইত বনাই খাওঁ আজি টিপটপ। যিহেতু মানে অকণমান আমনি লাগিছেগৈ এওঁলোকৰ, হাঁহ কাটি আছে, হাঁহ খাব, খানা হ'ব, আমনিদায়ক অকণমান হৈছেগৈ, খেলি আছে। আৰু এইফালে চাওঁ কি হয়, কেইজনমান আছে অকণমান আলবিলে হৈছে আৰু এইবাৰ চাওঁ এইজন অকণমান খাই পেল নহয়, অকণমান ভাগৰ লাগিছে যিহেতু ৰাতিপুৱা পেট গৈ আহিছে। আৰু এইজন হেণ্ডিক চাওঁ অকণমান হাঁহি দিয়া। আমাৰ শৰ্মা আছে, কিবা ক'বা নি? চাহহঁতৰ ক'লে কেনেকুৱা লাগিছে? আমি আহি ভাল লাগিছে, বহুত কেৰেলাৰ পৰা বাটেদি আহিছোঁ, বাঁহৰ তল আহি ভাল লাগিছে, অনুভৱটো বহুত ভাল লাগিছে। আৰু আমি হেলিকপ্টাৰখন দেখাই দিয়া। এই ইয়াত আহিছোঁ আমি হেলিকপ্টাৰ এখন প্ৰকাণ্ড কেৰাহী পতা হৈছে, ৰান্ধনি বেলেগ আজি হেমন্ত বৰবৰুৱাৰ ৰান্ধনি বনাইছে। নিজে বনাই পিচি দিয়া নাই, পিচি দিলে বেছি বুটলি আছে। ঠিক আছে, এইজন ছাৰ আমাৰ NSGত আছিলে, লেফটেণ্ট কামাণ্ডো NSGত আছিলে আগতে। মাজতে তেওঁলোকৰ ৰুমত ভ্ৰমণি লাগিলে আৰু ৱালত লগাই থোৱা পকা বনাই থোৱা ফটো চাই আপলোড হ'লে ইয়াত তেখেতৰ ট্ৰেইনিং অৱস্থাত মৰা ধুনীয়া ধুনীয়া ফটো। যিহেতু আমাৰ খৰখেদাকৈ মানে 2টা বজাত পেৰেডত আকৌ জইনিং কৰিব লাগে, খৰখেদাকৈ ভাতকেইটা খাই যিমান পাৰোঁ সোনকালে উভতি লওঁ। একদম স্পীড ভাত চাত খাই আহিবলগীয়া হ'ল, একদম খৰখেদা। 2টা বজা পেৰেডত পাবগৈ লাগে, একদম খৰখেদা মানে। दिल में गलती हो रहा है टाइम, दिल में गलती हो रहा है टाइम। अभी भी 32 मिनट बाकी है। अभी कैसे जवान हौसला जारी रखो। ভালকে দেখাব ভালকে দেখাম। মই একেবাৰে একদম ৰিক্সাত গৈ আছোঁ আৰু ধুনীয়া বন্ধু এজন এইটো ঘোঁৰা ঘোঁৰা হেণ্ডিক আছে, ইফালে আছে দুজন। খৰখেদাকৈ আহিবলগীয়া হ'ল, আকৌ আহি পেৰেডত জইনিং কৰিবলগীয়া হ'ল। লগালগ আহি পালোহি। পেৰেডৰ মানে প্ৰেক্টিচ হৈ আছে 26 জানুৱাৰী। দেখাই দিছোঁ, চবকে দেখাইছোঁ, চব লাখাই হেল্ল' কৈ দিয়ে। বৰ্তমানৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এইটো ৰাইফল একদম আপোনালোকৰ গুলি মাৰা নাই, পইণ্ট আউট কৰিছোঁ।